সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ আৰু আজি দিনটো কেনেকৈ যায় আপোনালোকক সেইটোকে শ্বেয়াৰ কৰিম আৰু বিশেষকৈ আজি মোৰ লগৰ দুজনীক ভাত খাবলৈ মাতিছোঁ লগৰ দুজনী মানে চিনি পায়ে লুকি আৰু টিকন আৰু তেহেঁতি পালেহি এতিয়া ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ বলকচোন এতিয়া আমি প্ৰথমতে চাহ অকণ খাই ল'ম তাৰপৰা ভাত খাবলৈ মাতিছিলোঁ মা গ'ল মিটিঙলৈ মই পাপৰ বনাই ৰেডি কৰি এহেঁতক চাহৰ লগত দিছোঁ ময়ো খাই লওঁ তাৰপিছতে ভাতলৈ ব্যৱস্থা কৰিম আৰু এইফালে কলডিল পাৰিবলৈ আহিছোঁ গোটেইখন হাবি এইখন আমাৰ কোমোৰা বাৰী দেই বাৰী নহয় ৰাস্তা কাষতে দি থোৱা আছে কলডিলটো আছে এইটো অঁ কলডিলটো পাৰিম কেনেকৈ কলডিল এতিয়া পাৰিবলৈ জেগাই নাইচোন এইটো হৈছে কলডিল কলডিলটো মানে আমাক ভাত খুৱাম বুলি থওঁতে থওঁতে কলডিলৰ অৱস্থা এনেকুৱা হৈ গ'ল দীঘল হৈ গ'লগৈ কিন্তু এইখিনিত পাৰিব অকণমান দিগদাৰ হৈছে মই না কাট 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 ফাইনেলি তিনিজনী আহিছোঁ নাই লোৱা বল তই ঘৰতহে আছ আমিহে আলহী এইফালে আমাৰ খাবলৈ হ'ল আৰু এতিয়া 12:30 বাজিলে নাই বজা 12:14 এইফালে বনাইছিলে মাটি দালি এইফালে আছিলে কলডিল আৰু আলু ভাজি কলডিল পৰা দেখিছিলে এইফালে মাংস দুটকা ফ্ৰাই কৰা এইফালে এডোখৰ পাপৰ চিম্পুলকৈ আজি আমাৰ দুপৰীয়া সাজে পৰিলে এইপিনে আমাৰ এখেতে খাই দিলে এইপিনে দেহা আমাৰ খাবলৈ বাকী আছে আমি খাই লওঁ আমাৰ ঠিকনে খালেই আমি দুজনী খাওঁ এতিয়া তাই ভোক লাগিছে মানে সময়ো হ'ল ন সেইদিনে খাই লওঁ আৰু বহুত দিনৰ পৰাই ভাবি আছিলোঁ মানে ভাত সাজ খুৱাম বুলি মায়েও ভাবিলে তাৰপৰা ভাবিলোঁ আজিয়ে খুৱাই দিওঁ কাইলৈ শনিবাৰ আছিলে কাইলৈ খুৱাম বুলি ভাবিছিলোঁ কাইলৈ আকৌ আমাৰ নামঘৰত ভাগৱত আছে সেইটো কাৰণে ভাবিলোঁ আজি খাই বৈ আহিলোঁ তিনিজনী লগ হ'লোঁ যেতিয়া দিনটোলৈ এনেও এয়া নহয় এতিয়া যাম এহেঁতৰ ঘৰলৈ এহেঁতৰ ঘৰত খাম আমি আম এই পাৰি থৈ আহিছে তাই পাৰি থৈ আহিছে এতিয়া আমি কুটি কৰি খাম ভাত হজম হ'ল ঘৰতে বহুত সময় বহিলোঁ ফেনখন লৈ এইফালে মই গা চা ধুই আহিছোঁ আকৌ ইমান গৰমত নোৱাৰিলোঁ মানে আৰু এতিয়া আমি থাকিব নহ'লে শকত নোহোৱাই ভাল মোৰ সেইটো হৈছে মানে সেইটো কাৰণে মই এতিয়া নোৱাৰিছোঁ মই শকত হ'ব চেষ্টা কৰি আছোঁ আৰু মই ক্ষীণাবলৈ আজিতো খোৱা নাই আৰু নহ'বও চাগে মই ইমান চেষ্টা কৰিছোঁ মই শকত হ'ব পৰা নাই আৰু এতিয়া আমি আম খাম আপোনালোকক দেখাম চাই থাকিব দিনটো এনেকৈ একেলগতে দেখিব আৰু তিনিজনীকে ভাগ ভাগ হ'ম আৰু তিনিফালে 3টা ৰাস্তা 6টামান বজাত এৰা এৰি হওঁ নেকি ইপিনে ৰাস্তা ফুৰিব গৈ তিনিফালে 3টা ৰাস্তা হয় আমি তিনিজনী তিনিফালে যাওঁ আৰু ব'লক এতিয়া আম খোৱাকৈ দেখাম এইবোৰ কৈ থাকিলে আমাৰ কথা এনেও শেষ নহয় এইবোৰ কথা আপোনালোকে বাদ দিয়ক আলহী বেছি কম দূৰ নহয় যেনিবা আৰু অঁ এহেঁতৰ ঘৰতে এতিয়া আমি আম খাম এটা ধুনীয়া ধুনীয়া ফুল আছে দেই আমাৰ ঘৰত নাই আমাৰ ছাগলী আছে আমাৰ ঘৰত ছাগলী আছে ফুল নাই অঁ ফুলকেইটা ভাল লাগিছে ফুলখিনি ভাল লাগিছে য়েল্ল' দেখিছে নাই আমাৰো মন যায় কিন্তু আমাৰ ছাগলীৰ পৰা নোৱাৰি এতিয়া আমি আম খাম আম পাৰিছে আম গছতকৈ মই কলগছে দেখিছোঁ টিকন মানে এই পৰিস্মিতা দেই আপোনালোকে বেয়া নাপাব এই মানে অকণমান মনটোতে দুখ কৰিছে আৰু মই বোলে ফেমাছ হ'লে তাই ফেমাছ হৈ যাব টিকন নামটো ফেমাছ হৈ যাব সেইটো কাৰণে পৰিস্মিতা দেই মই চিনাকি ৰাইজ মই ৰখি আছোঁ দেই এনেই শকত নহওঁ কাৰণ আছে ভাণ্ডাৰ লৈহে খাওঁ এইফালে বেমাৰী এইবোৰ নোৱা হ'ল তাই এতিয়া অকণমান খোৱাত হ'লে এতিয়া নোৱাৰিছে
ধুনীয়া হৈছে মানে বহুত ধুনীয়া হৈছে এতিয়া খাই বৈ অকণমান ৰেষ্ট ল'ম এতিয়া শুমগৈহে চাগে অকণমান খালে নাই